হেল্ল' এভৰিৱান, স্বাধীনতাজ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু বৰ্তমানটো মই ডিব্ৰুগড়তে আছোঁ। ডিব্ৰুগড়ত চতুৰ্থ গ্ৰন্থ মহোৎসৱ হৈ আছে আৰু এতিয়া আমি তালৈকে যাবলৈ ওলাইছোঁ। এয়া নিহাৰিকা ওলাই ৰেডি হ'লি দে। তাইও ওলাই ৰেডি, ময়ো ওলাই ৰেডি। এতিয়া আমি দুইজনী যাওঁ, আমাৰ ফ্ৰেণ্ডছো যাব। গতিকে আহকচোন, পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি পালোহি চকিডিঙি খেলপথাৰ আৰু ইয়াতে হৈ আছে সূৰ্যৰ উদ্যোগত চতুৰ্থ গ্ৰন্থ মহোৎসৱ। বলক সোমাই যাম। আজি ইয়াত আমাৰ ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ পৰা দুটা নাচৰ অনুষ্ঠান আছে। তাৰপিছত আহিছে ছোৱালী দুজনী। আমাৰ প্ৰস্তুতি বৰ্ডলৈ বহুত ধুনীয়া ডান্স কৰে। ডিব্ৰুগড়ত হয়তো আপোনালোক বহুতেই দেখিছে তাইক ডান্স কৰা। এতিয়া আহকচোন এখন কিতাপ কিনি লওঁ। আচলতে মোৰ কিতাপ পঢ়াৰ বৰ অভ্যাস নায়েই বুলি ক'ব পাৰি। খুব কমকৈহে মই কিতাপ পঢ়োঁ, কিন্তু যিকেইখন পঢ়োঁ ভালদৰেই পঢ়োঁ। আজিকালি প্ৰায় মানুহৰ কিতাপ পঢ়াৰ অভ্যাসটো কমিয়ে গৈছে, নহয় জানো? যিহেতু এতিয়া ইণ্টাৰনেটৰ যুগ আৰু সকলোবোৰ নেটৰ পৰাই মানুহে কালেক্ট কৰি লয়, আৰু সেইটো কাৰণে কিতাপ ব্যৱহাৰ কৰিবলৈ প্ৰায় মানুহে এৰিয়ে দিলে। কিন্তু কিতাপৰ সমানটো একো হ'বই নোৱাৰে, নহয় জানো? আপোনালোকে কোনখন কিতাপ পঢ়ি বেছি ভাল পায় মোক কমেণ্ট এটা কৰি জনাবচোন। এইখন মোৰ ফেভৰেট কিতাপ হয়। আৰু আজি কিনিম মই এখন লাইভ অবে ড্ৰাইভাৰ ৰূপম দত্তৰ। এতিয়া খুব চলিছে কিতাপখন আৰু চবেই কৈ আছে, যিসকলে পঢ়িছে সেইসকলে কৈ আছে যে কিতাপখন কিন, বহুত ভাল পঢ়িবলৈ। আৰু এতিয়া মই কিনিম এখন পঢ়িবলৈ।
আচাৰৰ গোন্ধ লৈছে চলাব পাৰিছে হাছা হাতে চিমি হাই এটা কৈ দে এতিয়া হৈ গ'ল অলপ পেট পূজাৰ সময় আৰু দেখিছেনে ইয়াত বিভিন্ন ধৰণৰ খাদ্য উপলব্ধ আছে আৰু এয়া আহি গ'ল আমাৰ পাও ভাজি এইটো মই কিনিলোঁ কিন্তু ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ এইটো ল'লে 150 চব দিবলৈ বহুত ভাল হ'ব দেখিছে নাই ডাঙৰ হয় ইমান ধুনীয়া লাগিছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আকৌ দেই 3টা বজাতে অহা এতিয়া 6টা বাজে গ'ল এতিয়া ঘৰ যাওঁ আৰু বহুত দেৰি হ'ল ঘৰ মানে কি পিজি যাওঁ বহুত দেৰি হ'ল ইয়াত থাকি বহুত ভাল লাগিলে বহুত উপকৃতও হ'লোঁ ইয়াত কবিতা পাঠ আৰু পৰ্যালোচনাৰ এটা অনুষ্ঠান চলি আছে সেই অনুষ্ঠানটো মই চালোঁ অলপ বহুত ভাল লাগিলে বহুত যথেষ্টখিনি উপকৃত হ'লোঁ এতিয়া ঘৰ যাওঁ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ আকৌ আহিম বাই